এয়া লাষ্ট মৰ্ণিং ৱাক আজি আৰু আজিৰ পিছত আমি এনেকৈ লগালগি নহ'ম আৰু কেতিয়াও চবেই নিজৰ নিজৰ জেগাত মৰ্ণিং ৱাক কৰিব আৰু আজি শেষবাৰৰ কাৰণে আহি আছোঁ হয়নে মহেশ দা আজি আজি লাষ্ট মৰ্ণিং ৱাক আজি শেষ নাটক আৰু কাইলৈৰ পৰা চব ঘৰা ঘৰি শ্ৰীমন্ত দা কেনেকুৱা ভাল লাগিলে গোটেই বছৰটো খোজকাঢ়িলোঁ মই তোমাৰ চেনেলৰ যোগেদি মই এটা কথাই কওঁ যে সকলোৱে এঘণ্টা খোজকাঢ়িব দেই বৰ ভাল লাগে তাৰ নিচিনা একো ভাল লগা একো নাই 1 ঘণ্টা নিজৰ কাৰণে সাঁচি ৰাখিব দেহা থাকিলেহে বেহা বাকী চব হৈ থাকিব কাম যে এটা বছৰ গোটেই অসমখন ঘূৰিছোঁ অসমখনত খোজকাঢ়িছোঁ এতিয়া আমি 8 কিলোমিটাৰ চকুমুদি খোজকাঢ়িব পাৰোঁ আৰামছে তাৰমানে 10 মান গ'লেহে ভাল লাগে গাত লাগে আৰু বাকী দিনটোত আমি কি কৰোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আজিৰ ভিডিঅ'টো অলপমান দীঘলা হ'ব তাৰমানে কি আমাৰ নাটক যিহেতু আজি সেই গতিকে চবৰে মনৰ অনুভৱো অলপ ল'ম আৰু মই পুৱাই চিধাই আহি গ'লো বাজাৰক লগিন মাজে আজি এখন ঠগি দিয়া কথা আছে আৰু কল নাপাই বোলে কল কিনবা আহিলোঁ পুৱাই তাৰ লগতে কল ল'লোঁ নাৰকল ল'লোঁ তামোল পানো ল'লোঁ ঠগি জগাত দিয়াৰ কাৰণে তাৰ পিছতে আহিল একজাক বাটা মানে বৰদৈচিলা মানে আজি মাকৰ ঘৰত গৈছি ক'ৰ পৰা বাটা জাক আহিল চাওকচোন বাজাৰত মানে কাৰো শান্তি নোহোৱা হৈ গৈছে মানে ক'ৰ পৰা কেনেকে উৰে লৈ গৈছে বস্তু হিচাপ নাই দাদাৰিকে আহিলোঁ পেণ্ডেলক লগিন আৰু বস্তুখিনি জগাৰখিনি পেণ্ডেলত দি কিনে এতিয়া ৰুমক লগিন যাওঁ বুলি ভাবিছোঁ পেণ্ডেলত আহি চাওকচোন দৃশ্য দেখা পালোঁ একদম অৱস্থা বয়া তাৰ মানে এনেহেন বাটা বৰষুণ আহিছে গোটেই পেণ্ডেল ভাঙি চিঙি শেষ বিহুৰ বতৰ যে সুন্দৰ দিয়া বুলি কৈছে ৰাতিপুৱা ইমান সেই ধুমুহা এতিয়া চাওক ৰ'দ এইটো কি সুন্দৰ বৰদৈচিলাক মই ৰাতিপুৱা 7টা বা 8টা ভিতৰত মই পঠিয়াই দিলোঁ ঘৰলৈ মাকৰ ঘৰলৈ গুচি গ'ল তাই গৈ পেলাই এতিয়া পিঠা পনা ৰেডি কৰিব মাকেতো ইতিমধ্যে পিঠা বনাই থৈছে তাই চুলি তুলি মেলি যাওঁতে যিখিনি বতাহ লাগিছে সেই বতাহত আমাৰ ভাগি ছিগি গৈছে কথাটো বুজিছেনে বিহু একেবাৰে সুন্দৰ বতৰ এতিয়া একেবাৰে ৰ'দ দি দিলে তাই গৈ মাকৰ ঘৰত হাঁহি দিলেগৈ মাকৰ ঘৰ পোৱাৰ লগে লগে আৰু মাইকী মানুহবোৰ ক'ব নোৱাৰা হয় সেইটো কাৰণে ৰ'দ ইফালেদি মতা মানুহতে তাত কান্দি আছে বাৰু যিয়ে নহওক বিহুৰ শুভেচ্ছা জনালোঁ সকলোৰে ভাল হওক দিনবোৰ সুখৰ হওক আনন্দৰ হওক মধুময় হওক আৰু সুস্বাস্থ্যৰ অধিকাৰী হওক তোমাৰ নিচিনা মোৰ নিচিনা মই এতিয়া সুস্বাস্থ্যৰ অধিকাৰী হৈছোঁ নেকি এনেই ভাত ধৰি ভালকৈ ক'লে মানুহবোৰে ভাল পায় যে সেইকাৰণে ভালকৈ কৈছোঁ আৰু এটা কথা মানুহবোৰক যিমান পাৰে ভালকৈ ক'বচোন বৰ ভাল পায় সদায় পজিটিভ হৈ থাকে পৰিৱেশটো পজিটিভ হয় আৰু এয়া ৰাতিপুৱা আমি আহি একদম ধুমুহা বৰষুণত দেখিছে ইয়াৰ আগৰ দেখুৱাই লৈ মই গোটেইখন একদম অৱস্থা বেয়া এতিয়া ওলাইছোঁ আকৌ এই পলিথিন লৈ আপুনি পলিথিন লৈছেনে নাই পলিথিন মোৰ নাই কিহত ল'ব বস্তু জানো কিহত ল'ম মাছৰ একো নাই কিন্তু গালি খাব এয়া পলিথিন লৈ ওলাইছোঁ তাৰমানে আমাৰ গোটেই নাটকৰ কষ্টিউম এই 3খন নাটকৰ কষ্টিউমবিলাক আজি লৈ আহিব লাগিব কাৰণ এই তাৰ পৰা গোটেই কষ্টিউমবিলাক মানে আজি লৈ যাব মানে একদম কেম্পলৈ লৈ বাকচবিলাক গতিকে আমাৰ নিজৰ কষ্টিউমবিলাক সেই পলিথিন লৈছোঁ পলিথিনতে ভৰাই লৈ আহিমগৈ এতিয়া মোক কষ্টিউমবিলাক ঘটাব লাগে না তাহাক ৰুমত নিবা দিছে মালিকে পিছদিনা কিয় লৈ আহিব লগা হ'ল ৰুমত কিবা দিছে নেকি পিন্ধিবা দিছি না মালিকে লাষ্টত তাৰপিছতে এই আহিলোঁ কাপোৰ ল'বা দেখছি না কাপোৰ ল'বা আহি মাষ্টৰদাৰ খং আমি চবেই কেইটা ধেমালি কৰি আছোঁ মাষ্টৰদাক জোকাই আছোঁ আৰু মাষ্টৰদাৰ মানে খংটো উঠলি চবেই আৰু জোকে ভাল পায় মোৰ 3খন নাটকৰ কাপোৰ ল'লোঁ একদম কাপোৰৰ ভিৰতে মানে পলিথিন ছিঙি গৈছে আৰু উপায় নাই তাৰপিছতে আৰু খানা খালোঁ আজি আৰু লাষ্ট খানা তাৰমানে আজি আমাৰ খানাটো দিপ্ৰাই দিছে ৰাতি বিদায় হ'ব দিপ্ৰাই খানা কিন্তু কি হ'ল জানে না কথাটো আমাৰ যে আজি পেণ্ডেলটো ৰাতিপুৱাই যে ভাঙি গ'ল যে সেইটো কাৰণে মানে আজি গোটেই মাজৰ খুটা চুটা ভাঙি গৈছে সেইটো কাৰণে ৰাতি আজি শ্ব' কেঞ্চেল এতিয়া মানে বিদায়টো ইয়াৰ পৰাই হ'ব তাৰমানে গধূলি আৰু মানে মালিক আহিব মালিক আহি কিনে পইচা পাতি দিব তাৰপিছতে বিদায় দিয়াৰ পিছতে নাটক আৰু আজি শেষ হ'ব আজি নাটক নহয় আৰু এনেকৈ আমি যাব লাগিব তো দিপ্ৰা আমি চবেই একেলগে তেনেকৈ খানা চানা খালোঁ খাই কিনে আৰু এতিয়া আমি ৰুমক লগিন যাওঁ ৰুমৰ পৰা এতিয়া বস্তু বাহানি লৈ আৰু এতিয়া আমি আহিম পেণ্ডেলক লৈ আজি শেষ মুহূৰ্তত আজি বিদায় এই মুহূৰ্তত বহুত মিছ কৰিম চবকে এইটো কোৱা যায় কিন্তু প্ৰকৃততে কৰা যায় আৰু কৰিব লাগে কিন্তু কথাটো হ'ল কি চবৰে হাঁহি বিদায় লৈছে ৰাজমুকুটৰ বিদায়টো খুব ধুনীয়া হৈছে আগৰবাৰৰ দৰেও বহুত ধুনীয়া মই যিমান বছৰ আছোঁ ৰাজমুকুটত খুব ধুনীয়া এটা বিদায়েৰে এটা মানে এই বছৰৰ পূৰা সফল পৰিসমাপ্তি বঢ়িয়া আজি শেষ বিদায় আজি শেষ বেয়া লাগিছে কেনে লাগিছে বহুত ভাল এক্সপিৰিয়েঞ্চ মই ভবা নাছিলোঁ এনেকুৱা এটা টিম পাম বুলি পেলাই আৰু ভয় লাগে দিয়কচোন থিয়েটাৰখন আহিলে টিমটো কেনেকুৱা হয় কিন্তু টিমটো যেতিয়া মই কৈছোঁ যে টিমটো যেতিয়া এটা ফেমিলি লেখীয়া হৈ যায় সেইটো বহুত ডাঙৰ কথা কাৰণ কি মানুহখিনি ইমান আপোন হৈ পৰে তো মই নিজকে খুব ভাগ্যৱান বুলি ভাবোঁ যে এনেকুৱা এটা ফাৰ্ষ্ট টিম মই পাইছোঁ নতুনকৈ আহি আৰু পাছলৈ মই সেই গোটেইকেইজন আৰ্টিষ্টৰ লগতে মই আকৌ কাম কৰিম বুলি মই তাকেই মই প্ৰে কৰিছোঁ ভগৱানক বিদায়টো কেনেকুৱা লাগিলে বিদায়টো আৰু ভাল হ'ব
পাৰিলেহেঁতেন যদিহে আজি শ্ব' কৰিলোঁ, কিন্তু আজি বতৰে ইমান বেয়া কাম কৰিলে, কিন্তু উপায় নাই। উপায় নাই, বতৰৰ বিধি অঁ, বতৰে। তাৰ বাহিৰে উপায় কিন্তু নাই। মোৰ ভাল হৈছে বিদায়। কিন্তু বহুত ভাল লাগিছে, বিদায়টো খুবেই ভাল লাগিছে। আৰু এনেকুৱা এটা টিম, সেইটোতে আৰু কি লাগে আৰু এজ এ আৰ্টিষ্ট কি লাগে আৰু। বঢ়িয়া, ধন্যবাদ। এয়া অঞ্জু, কেনেকুৱা আজি শেষ বিদায়? শেষ বিদায় সেইটোৱে এটা একদম আফচোচ থাকি গ'ল, মানে শেষৰ নাটক বুলি কয়, গোটেইকেইখন নাটক আমি কৰিলোঁ। আজি নাটকখন ভাবিছিলোঁ নাটক শেষ হোৱাৰ পিছত চবেই আমি লগ হ'ম, হেৰি হ'ম, মানে চব এতিয়া কিছুমানক লগ পোৱা নহ'ল, সেইটোৱে দুখ থাকিলে। বাকী বহুত বেছি ভাল লাগিলে টিমটোৰ লগত কাম কৰি, আৰু বিদায়টো ভাল হৈছে। বিদায় বহুত ধুনীয়া। বিদায় ধুনীয়া। ল'লি নে নাই পইচা? বঢ়িয়া। আজি বিদায়, ভালকে থাকিবা। বিদায়টো আমাৰ বৰ ধুনীয়াকৈ, বছৰটো খুব ভাল লাগিল। তোমাৰ লগত এক্টিং কৰিও ভাল লাগিল, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। লগতে ভালকে থাকিবা। বাই বাই। এয়া প্ৰতিভা। আৰু এইকেইদিন আকৌ চকু এটা দেখাই লওঁ ৰ, কথাবিলাক পিছত সুধিম। চাওকচোন, কান্দি কান্দি ভগৱান অৱস্থা বেয়া। আজি মোৰো বাৰু চকুকেইটা আমাৰ সৰু হৈ গৈছে হিচাপত। এয়া দেখা কেনেকুৱা অভিজ্ঞতা বছৰটো? ভাল লাগিলে, তোমালোকক যে ঘূৰি আকৌ পালোঁ লগ। সঁচাকৈ ভাল লাগিলে, বছৰটো খুব ভালকৈ পাৰ হ'ল আৰু আকৌ লগ পাম বুলি ভাবিছোঁ কেতিয়াবা। মই একো নকওঁ, ইমান কান্দিছা, মই একো নকওঁ। আকৌ লগালগি হ'ম আমি দুদিনমানহে, হয়নে? বিদেশ থিয়েটাৰত থাকিলে আকৌ লগালগি হ'ম। তাতে ওচৰত আহিবি আমাৰ থিয়েটাৰ থাকিলে। কেনেকুৱা অভিজ্ঞতা? আপুনিতো একদম মেইন মানুহ, ৰাজমুকুটৰ ঘৰৰ মানুহ মই, টেনশ্যন নাই। বাকী হেল্ল', ইমান কান্দিছা কিয়? বেয়া লাগিছে ষ্টাফটো এৰি যাব লগা হোৱাৰ কাৰণে। তথাপিতো নতুনত আৰু এনেকুৱা আৰু দিন আহিব, গতিকে ভালকৈ আমি চবৰ লগত কাম কৰিব লাগিব, হয়নে নাই? শেষ আজি এই বিদায় মুহূৰ্তত কেনে লাগিল বছৰটো? খুব ভালে লাগিল, ষ্টাফটো পুৰা ছাপোৰ্ট পালোঁ। কি পাৰিছোঁ কি নোৱাৰিছোঁ আৰু দিছোঁ আৰু যিখিনি পাৰোঁ। বঢ়িয়া, বাকী ৰাইজে বঢ়িয়া, চাউণ্ড বৰ ধুনীয়া। আৰু সেইবিলাকৰ আমাৰ কমপ্লেইনে নাই। কেতিয়াবা কিছুমান জেগাত অলপমান কেতিয়াবা পৰিৱেশ লৈ হয়, বহুত কথা থাকে, টেকনিকেল কথা। আদাৰৱাইজ কিন্তু আমাৰ চব ভাল পাইছে মানুহে, দৰ্শকে। ষ্টাফ ভাল, চাউণ্ড লাইট চব ভাল হৈছে, আৰু গৰ্জিয়াছ প্ৰডাকশ্যন হৈছে আমাৰ এইবাৰ। কেনে লাগিল বছৰটো? বঢ়িয়া। বিশেষকৈ মই আপোনাক মিছ কৰিম, কিয় মোৰ ভিডিঅ' বনোৱা মানুহজনো নাইকিয়া হৈ গ'ল। এতিয়া মানে কিবা ভাল প্লেচ এটা দেখিলে আপোনাকে মনত পৰে, চালা সুমনা থকা হ'লে এতিয়া ভিডিঅ' বনাবলৈ মাতিব পাৰিলোঁ। সঁচাকৈ এতিয়া আপুনি গুচি গ'ল কাৰণে মোৰ ৰিলচ বনোৱাও শেষ। বনাম, আমি অহা বছৰ বনাম। আৰু এতিয়াতো আমি বহাগত চাগে যদি সম্ভৱ হয় একেলগে প্ৰগ্ৰেমো কৰিম। আৰু আমি সেই নেক্সট ইয়াৰ এনেকৈ ওচৰকে পালে মাতি দিলেই হ'ল, আৰু ভাল জেগা পালে নিশ্চয় যাবলৈ ৰেডি নেকি গাড়ীত? একদম বিদায় দিয়াই নাই বাৰু। কেনে অভিজ্ঞতা বছৰটো? ধুনীয়া, মজা লাগিল থাকি এইবাৰ, বহুত ভাল লাগিল। বহুত ভাল, লগ পাম ক'ৰবাত কেতিয়াবা। নিশ্চয় লগ পাম। আমি ঘূৰি থাকিবই লাগিব, ক'ৰবাত নহয় ক'ৰবাত লগ পাই যাম। ঠিক আছে। হাই, আমাৰ ছিংগাৰ কেনে লাগিল অভিজ্ঞতা বছৰটো? একদম বঢ়িয়া, ভাল লাগিল। ভালে ভালে গ'ল আৰু বছৰটো। এনেকৈ পিছত আৰু লগ পাম বুলি আশা কৰিছোঁ। নিশ্চয় লগ পাম, বেয়া লাগিছে ক'ৰবাত লগ পাই থাকিম। বিজয় কি ক'বা লাষ্ট মুহূৰ্তত আজি? ভালে লাগিছে, চবকে ভালকৈ বিদায় দিছোঁ। থিয়েটাৰ বিদায়বিলাক এনেকুৱা ভাল হ'লে ভালে লাগে। খালি শ্ব'টো কৰিব পৰা হয় ভাল লাগিলে, লাষ্ট হ'ব ভালকৈ সেনেকুৱা নহ'ল, হঠাৎ তাৰমানে ডিচিশ্যন লোৱা হৈ গ'ল। এতিয়া ভালেই হৈছে, ভালকৈ বিদায় দিছে, ভাল লাগিলে। বছৰটো থাকিলোঁ, একো প্ৰব্লেম নোহোৱাকৈ মানে ভাল 3খন নাটক কৰিলোঁ জীৱনত, ভাল লাগিলে থাকি। বঢ়িয়া, লগ পাম আকৌ। পাম। এয়া লাষ্ট বিদায় আৰু কেনেকুৱা অনুভৱ বছৰটো? খুব চুটিকৈ আমি মানে বছৰটো খুব ভালকৈ গ'ল। আমি এটা পৰিয়াল, বৰ বন্ধু, ভাইটি, দাদা, এনেকুৱা ধৰণে গ'ল কথাবোৰ। কিন্তু আজি বিদায় মুহূৰ্তত সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আৰু আমি খুব ভালকৈ বিদায় হৈছে এইবাৰ, মানে মালিকৰ লগত কথা বতৰা পাতিও ভাল লাগিলে। ৰাজমুকুট থিয়েটাৰৰ জয়যাত্ৰা অব্যাহত থাকক তাকে কামনা কৰিছোঁ। আৰু থিয়েটাৰবোৰ অকল ৰাজমুকুট বুলি নহয়, আবাহন বুলি নহয়, কহিনুৰ বুলি নহয়, সকলো থিয়েটাৰে যিখিনি থিয়েটাৰ চলি আছে সকলো ভাল হওকচোন। সকলো শিল্পী কলা কৌশলীয়ে পইচাকেইটা পাওক, মালিকেও পইচা পাওক, ৰাইজেও নাটক চাই ভাল পাওক। অকল থিয়েটাৰখন চলিব লাগিব, কিন্তু ৰাইজৰ ওপৰত ৰাইজে ভাল পাব লাগিব। গতিকে ভাল ভাল নাটক সৃষ্টি হওক, ভাল ভাল অভিনেতা অভিনেত্ৰী সৃষ্টি হওক, ভাল ভাল থিয়েটাৰ হওক, সকলো ফালৰ পৰাই সকলো লাভৱান হওক। ধন্যবাদ। আৰু এইটো আমাৰ বহুত ভাল লগা কথা। এইবাৰ আমি থিয়েটাৰ বছৰটো আমি যিমান ধুনীয়াকৈ আমি এক মিনিট
বছৰটো আমি যিমান ধুনীয়াকৈ আমি পাৰ কৰিলোঁ আৰু আজি লাষ্ট মমেণ্টত আজি বিদায়টো আমাক খুব ধুনীয়াকৈ প্ৰযোজকে দিলে আৰু এইটো বহুত ভাল লগা কথা আৰু পুনৰবাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক পুনৰ আমি আকৌ অহা বছৰ এখন নতুন থিয়েটাৰত লগ পাম আকৌ লগ পাম অহা বছৰ কহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী নাট্যবৰ্ষত আমি দুইজন আহি আছোঁ একেলগে নমস্কাৰ